চোতালৰ তাতেই বৈ আছিলো ঐ ঘনাই মাৰিছিলো ঐ মাকো কোনেনো বজালে ৰঙীয়া পেপাতি ঐ দাদা চিকেনে কৈ থাকো। নমস্কাৰ, মই কবিতা। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকৰ মাজত আহিছোঁ এটা নতুন ধুনীয়া ভিডিঅ' লৈ, যিটো যোজনাটোৰ পৰা আপোনালোকে গম পাইছে মই এতিয়া কি দেখুৱাব বিচাৰিছোঁ। মোৰ বেষ্ট ফ্ৰেণ্ড অৰ্থাৎ মোৰ লগৰ ল'ৰাটোৰ বিয়া, আৰু সেই বিয়াত মই যাবলৈ লৈছোঁ, আৰু বিয়াত গৈতো মই কি কৰিছোঁ তাকে দেখাবলৈ লৈছোঁ। আপোনালোকে চাই থাকক। পাতিকা ভৰু নাচনি আহিছে হৈ বহাগী আনুব হৈ বলা ধৰি মই গৈছিলা আহিছে তাত বাহাতি কৰিছে মই গৈছিলা আহিছে তাত বাহাতি কৰিছে বুটা বুটা ফুলেৰে তাই বিহুৱানো লগাইছে বুটা বুটা ফুলেৰে তাই বিহুৱানো লগাইছে। ঢোলৰ শব্দ শুনি বহুতৰে নাচিব মন গৈছে নহয় জানো? সেইকাৰণে ঢোলৰ মাত শুনিলে কোনো ৰৈ থাকিব নোৱাৰে। ঠিক তেনেকৈ ময়ো বিয়ালৈ গ'লোঁ আৰু ঢোলৰ মাত শুনি মই ৰৈ থাকিব নোৱাৰিলোঁ, পূৰা নাচিয়ে দিলোঁ। কাকো কিন্তু চিনিও নাপাওঁ, কিন্তু বিৰাট ভাল লাগিলে। সেইকাৰণে আপোনালোকে সদায় মোক মৰম আৰু আশীৰ্বাদ দি যাব। মই কি কৰি যাওঁ, কেনেদৰে টাইমটো পাৰ কৰোঁ, সেইকাৰণে আপোনালোকে সদায় চাই থাকিব। মোক লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব, আৰু সকলোকে মৰম কৰি আগুৱাই লৈ যাব বুলি মোৰ বিশ্বাস। ধন্যবাদ।